এজনী উদীয়মান মেধাসম্পন্ন যুৱতীৰ জীৱন এক হৃদয় বিদাৰক দুৰ্ঘটনাত অন্ত পৰিল। বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত শীৰ্ষস্থান দখল কৰা ছাত্ৰীগৰাকীয়ে চলন্ত ৰেলত যাত্ৰা কৰি থাকোঁতেই চেলফি ল'বলৈ চেষ্টা কৰিছিল। চলন্ত ৰেলত তোলা সেই চেলফিৰ প্ৰয়াসেই অৱশেষত তেখেতৰ বাবে চিৰদিনৰ কাল হ'ল। ঘটনা অনুসৰি চেলফি তুলিবলৈ ৰেলৰ দুৱাৰত থিয় হৈছিল ছাত্ৰীগৰাকী। পৰিণতিত চলন্ত ৰেলৰ পাৰত থকা খুঁটিৰ সৈতে সংঘাতত পৰি তৎক্ষণাত দুৰ্ঘটনাত মৃত্যু হয় যুৱতীগৰাকীৰ। এই মৰ্মান্তিক ঘটনাই যুৱতীগৰাকীৰ পৰিয়াল আৰু আত্মীয় স্বজনক গভীৰ শোকত পেলাইছে। তেওঁৰ দৰে মেধাসম্পন্ন ছাত্ৰীগৰাকীৰ অকাল মৃত্যুৱে কেৱল তেখেতৰ পৰিয়ালকেই নহয়, সমগ্ৰ সমাজকেই গভীৰভাৱে প্ৰভাৱিত কৰিছে। এই ঘটনাই পুনৰ এবাৰ স্মৰণ কৰাই দিয়ে যে সামান্য অসাৱধানতাই জীৱনৰ দৰে অমূল্য সম্পদক শেষ কৰি দিব পাৰে। শেষত মেধাসম্পন্ন ছাত্ৰীগৰাকীৰ বিদেহাত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।